নমস্কাৰ অসমীয়া এক্সপ্লেনেশ্যন চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ ইণ্ডিয়া US ইজৰাইল এই তিনিখন দেশৰ ৰিলেশ্যন যোৱা 3-4 বছৰত বহুত ইম্প্ৰুভ হৈছে আৰু এতিয়াতো তিনিখন দেশে এটা গ্ৰুপো ফৰ্ম কৰিছে সেইটো হ'ল I2U2 য'ত ইউনাইটেড আৰব এমিৰেটছো আছে তাৰোপৰি ইন ফিউচাৰ ইণ্ডিয়া US ইজৰাইল মিলি UN আৰু বহুত জাগাত মিলি কাম কৰিব কিন্তু এই তিনিখন দেশৰ ৰিলেশ্যনত এটা নেগেটিভ পইণ্ট আহিল সেইটো হ'ল ইলহান ওমৰ তাই USৰ পাৰ্লিমেণ্টৰ মেম্বাৰ হয় তাই নিজৰ কামে বনাই লৈছিল ইণ্ডিয়া আৰু ইজৰাইলৰ আলোচনা কৰা যেতিয়া তাই USৰ মেম্বাৰ অফ পাৰ্লিমেণ্ট হ'ল তেতিয়া তাই অনলি ইজৰাইলক টাৰ্গেট কৰিছিল তাই কৈছিল ইজৰাইলে বেয়া কৰি আছে পেলেষ্টিনৰ লগত ইজৰাইলৰ ওপৰত এটেক হ'লে তাই ইগনোৰ কৰি দিছিল আৰু ইজৰাইলে যেতিয়া গাজাৰ ওপৰত ৰিটেলিয়েট কৰিলে তেতিয়া বহুত নেগেটিভ কমেণ্ট দিছিল এটা সময়ত কেৱল ইজৰাইলে নহয় যি জুডাইজম ৰিলিজিয়ন আছে আৰু এই ৰিলিজিয়ন ফ'ল' কৰা যি জিউছসকল আছে তাৰে ওপৰত কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিছিল USৰ যিবোৰ থিংক টেংকছ আছে তেওঁলোকে কোৱা ষ্টাৰ্ট কৰিলে তাইৰ নিশ্চয় কিবা প্ৰব্লেম আছে জিউছবোৰৰ লগত ইণ্ডিয়াৰ ক্ষেত্ৰতো তাই বহুত নেগেটিভ কমেণ্ট দিছিল একবাৰ USৰ যি লোৱাৰ হাউচ যাক তেওঁলোকে হাউচ অফ ৰেপ্ৰেজেণ্টেটিভছ বুলি কয় চ' তাত তাই এখন এণ্টি ইণ্ডিয়া ৰেজলিউশ্যন লৈ আহিছিল আৰু তাত ভোটিং কৰাত ডিমাণ্ড কৰিলে কিন্তু বাকী মেম্বাৰ্ছবোৰ ডিচেণ্ট আছিল তেওঁলোকে জানিছিল যাৰ ফলত USৰ লোকচান হ'ব চ' শেষত এই ৰেজলিউশ্যন পাছ নহ'ল কিন্তু তাই সম্পূৰ্ণ চেষ্টা কৰিছিল তাৰোপৰি তুৰ্কী আৰু চাইনাৰ ওপৰত S-400 পাৰ্চেজ কৰাৰ বাবে যেনেদৰে চেংচনছ লাগিছিল তেনেকৈ যাতে ভাৰতৰ ওপৰতো চেংচনছ লাগক S-400ৰ বাবে তাকো চেষ্টা কৰিছিল মাত্ৰ 5জন US ডেম'ক্ৰেট আছিল যিয়ে ভাৰতৰ এগেইনষ্টত ভোট কৰিছিল কাটছা ইছ্যুৰ ওপৰত USৰ পাৰ্লিমেণ্টত ভোটিং হৈছিল যে ভাৰতে কাটছা ৱেইভাৰ পাব লাগে নাই USত মেজৰিটিত এই ৰেজলিউশ্যন পাছ হৈছিল আৰু যি 5জনে এগেইনষ্টত ভোট কৰিছিল তাৰে এজনী হ'ল ইলহান ওমৰ তাকো ৰিচেণ্টলি তাই এজ এ US মেম্বাৰ অফ পাৰ্লিমেণ্ট পাকিস্তানত গ'ল তাৰোপৰি তাই এণ্ট্ৰি কৰিলে পাকিস্তান অকিউপাইড কাশ্মীৰত তাত ভিডিঅ' আপলোড কৰি দেখালে যে এখন ব্ৰিজত আছে যাৰ আগত ইণ্ডিয়ান ছাইড দেখা যায় এই দেখি ইণ্ডিয়ান গভৰ্ণমেণ্টে ফাৰ্ষ্ট টাইম তাইৰ ওপৰত ষ্টেটমেণ্ট দিলে আৰু ক'লে যে ইলহান ওমৰৰ এয়া নেৰ' মাইণ্ডেড পলিটিক্স হয় এণ্ড USAও ইলহান ওমৰক ক্ৰিটিচাইজ কৰিলে আৰু নিজক ইয়াৰ পৰা দূৰ কৰি ক'লে যে তাইৰ নিজৰ পাৰ্চনেল কেপাচিটিত পাকিস্তান অকিউপাইড কাশ্মীৰত গৈছে যাৰ লগত USAৰ কোনো লিংক নাই পিছত ইলহানে US যাই ইছ্যু এটা ৰেজ কৰিলে যে ইণ্ডিয়াই নিজৰ ছাইডত বহুত ডেম বনাই আছে যাৰ ফলত পাকিস্তানে ইন ফিউচাৰ কমকৈ পানী পোৱা ষ্টাৰ্ট হৈ যাব মুঠতে যিকোনো ইছ্যু ইণ্ডিয়া আৰু ইজৰাইল ৰিলেটেড তাই সদায় এগেইনষ্টত মাত মাতে চাওক USAটো আপাৰ হাউচ আৰু লোৱাৰ হাউচ আছে তাত বহুত মেম্বাৰ অফ পাৰ্লিমেণ্ট আছে কিন্তু এই ফৰেইন পলিচিত ইমান বিজি কেনেকৈ হৈ গ'ল কাৰণ USAৰ গভৰ্ণমেণ্টৰ যিবোৰ কমিটি আছে তাৰে এটা হ'ল ফৰেইন এফেয়াৰ্ছ কমিটি তাই তাৰে পাৰ্ট আছিল চ' ইয়াৰ মেম্বাৰ হোৱাৰ বাবে তাইৰ কিছুমান ৰাইটছ আছিল ইণ্টাৰনেশ্যনেল টপিকছত মাত মতাৰ তাৰোপৰি বেলেগ কাণ্ট্ৰিত বোৰত ভিজিট কৰা আৰু US গভৰ্ণমেণ্টে তাৰ খৰচাও উঠাব আৰ্টিকল 370ৰ ইছ্যু দিল্লী ৰাইটছ যিকোনো টপিক যি এণ্টি ইণ্ডিয়া হয় তাৰ কমপ্লিটলি ইউজ কৰিছে ইলহান ওমৰে কিন্তু ইলহান ওমৰৰ টাইম ফাইনেলি শেষ হ'ব ৰিচেণ্টলি USAত মিড টাৰ্ম ইলেকশ্যনছ হৈছিল যাত USAৰ যি লোৱাৰ হাউচ অফ ৰেপ্ৰেজেণ্টেটিভছ তাত যি ডেম'ক্ৰেট পাৰ্টি জো বাইডেনৰ যি পাৰ্টি সিহঁতে হাৰিলে আৰু ৰিপাব্লিকান পাৰ্টি লাৰ্জ নম্বৰ অফ ভোটছে পোৱা নাই যিটো তেওঁলোকে এক্সপেক্ট কৰিছিল তথাপি হাউচ অফ ৰেপ্ৰেজেণ্টেটিভছবোৰৰ কণ্ট্ৰল এতিয়া ৰিপাব্লিকানছবোৰৰ ওচৰত আছে আৰু এতিয়া লোৱাৰ হাউচৰ স্পীকাৰ চেঞ্জ হ'ব আগতে জো বাইডেনৰ পাৰ্টিৰ নেন্সি পেলচি আছিল নেন্সি পেলচি ৰিচেণ্টলি বহুত ফেমাছ হৈছিল কাৰণ তাই চাইনাৰ এগেইনষ্টত টাইৱান ভিজিট কৰিছিল চ' এতিয়া তাইক ৰিপ্লেচ কৰিলে ৰিপাব্লিকান পাৰ্টিৰ কেভিন মেকাৰ্থিয়ে আৰু কেভিনে পাৱাৰত আহি এটা কথাই কৈছিল ফাৰ্ষ্ট যে তেওঁ ইলহান ওমৰক ওলাব তেওঁ কৈছে ইলহান ওমৰে ইজৰাইলৰ ওপৰত USAৰ ফ্ৰেণ্ডলি কাণ্ট্ৰিজৰ ওপৰত মোৰ ওপৰত যি কৈছে সেয়া কেতিয়াও মই পাহৰিব নোৱাৰোঁ চ' ফাৰ্ষ্ট তেওঁ ইলহানক ফৰেইন এফেয়াৰ্ছ কমিটিৰ পৰা ওলাই দিব তাৰপিছত ইলহান ওমৰৰ পাৱাৰ্ছবোৰ কমি যাব আৰু তাইৰ ক্ৰিটিচিজমবোৰো পিছত ইণ্টাৰনেশ্যনেল মিডিয়া ইণ্ডিয়ান মিডিয়াই কভাৰ কৰা কমাই দিব কাৰণ সেই ক্ৰিটিচিজমবোৰৰ মিনিংলেছ হৈ যাব কাৰণ যি পাৱাৰ আছিল তাইৰ হাতত সেয়াই নাথাকিব ইণ্ডিয়াৰ কাৰণে এইটো বহুতেই ভাল নিউজ হয় কাৰণ ইয়াৰ পিছত ইণ্ডিয়াৰ ওপৰত অলপ বেয়া হেডলাইনছবোৰ ওলোৱা কমি যাব কাৰণ ইলহান ওমৰৰ ক্ৰিটিচিজমবোৰ অনলি চিলেক্টিভ আছিল হোৱাইট হাউচে ৰিচেণ্টলি ডিক্লেয়াৰ কৰিছে যে 2022ক যদি আপোনালোকে ইণ্ডিয়া US ৰিলেশ্যনৰ সকলোতকৈ ডাঙৰ ভাবি আছে এনেকুৱা নহয় 2023ত ইয়াতকৈও ডাঙৰ হ'ব নেগেটিভ পইণ্ট কিছুমান আছিল পাকিস্তানৰ লগত F-16 ডিল পিছত ইউক্ৰেইন ৰাছিয়া ৱাৰৰ ইম্পেক্ট কিন্তু অভাৰঅল US ইণ্ডিয়া ৰিলেশ্যন বহুত পজিটিভ ছাইডত
গৈ আছে G20 2023 ইণ্ডিয়াতে হ'ব দেন ইণ্ডিয়া US CEO ডায়লগছ হৈছিল আগতে তাক আকৌ ৰিষ্টাৰ্ট কৰিব যাৰ ফলত USৰ ডাঙৰ কোম্পানীবোৰে ডাইৰেক্টলি ইণ্ডিয়াত ইনভেষ্ট কৰিব পাৰিব আৰু এমাৰ্জিং টেকনলজি ডায়লগো 2023 ষ্টাৰ্ট কৰিব সো আজিৰ কাৰণে এইখিনি ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই নটিফিকেশ্যন অল কৰি দিব